Good afternoon, all friends. Assalamu alaikum. Namaskar. আজি মই মূলাৰে মাছ বনাইছোঁ। কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখাম ভাবিলোঁ। তেতিয়াহ'লে মই মূলা কাটি মেলি লৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। মূলা একমুঠি ল'লোঁ। এয়া গোটেইখিনি বাছি মেলি ধুনীয়াকৈ চাফা কৰি ল'ম। দেখিছেনে, এয়া নিমখ অলপ সানি পেলাই থৈ দিছোঁ আৰু এইফালে ধুনীয়াকৈ ধুই ল'ম। আৰু এইফালে মাছখিনি এয়া লৈছোঁ, মাছ বিগেট মাছ হয়। মাছখিনি ল'লোঁ আৰু এইফালে অলপ মূলাখিনি ধুই মেলি বইল কৰি আছোঁ। মূলাৰ পৰা যেনেকুৱা এটা গোন্ধ ওলায় আৰু মেডিচিন থাকে যিহেতু, সেইকাৰণে বইল কৰি পানীখিনি পেলাই দিওঁ। আৰু এইফালে মাছখিনি চাফা কৰি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু এইফালে মছলা যি লাগে আপোনালোকে সকলোৱে জানে, আৰু সেইকাৰণে মছলাখিনি নেদেখালোঁ। আৰু মাছখিনি ধুনীয়াকৈ ভুনি মেলি ল'লোঁ। আৰু এইফালে মূলাখিনি বইল কৰি থৈছিলোঁ, এই বইল কৰা মূলাখিনি মাছতে দি দিলোঁ। দি পেলাই অলপ পানী দিলোঁ, দি পেলাই এইখিনি ধুনীয়াকৈ ভুনি ল'ম। আৰু এইফালে অলপ বিলাহী দিম, তেতিয়া অলপ টেঙিছে লাগিব। বেছি বিলাহী নিদিওঁ, অলপ দিম। আৰু এইফালে মোৰ তৰকাৰী কমপ্লিট হৈ গ'ল। চাওকচোন, মূলা দি পেলাই মাছ বনালোঁ, বিগেট মাছ। কোনে বাৰু মূলাৰে খায় এনেকৈ মাছ, কমেণ্ট কৰি জনাবচোন। আজি মাছ মই ফ্ৰাই কৰি লোৱা নাই বাৰু, কেঁচাৰে বনাইছোঁ। কেঁচা বনালে টেষ্টটো বেছি ভাল লাগে, সেইবাবে মই কেঁচাৰে মাছ বনালোঁ, মূলাৰে মাছ বনালোঁ। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই।